নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ এই চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক জনাবলৈ গৈ আছোঁ ৰং চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা শৰাপাত নামৰ ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনেতা হিচাপে অভিনয় কৰা অমিতৰ বিষয়ে। অমিতৰ প্ৰকৃত নাম, জন্ম, ঘৰ, শিক্ষাগত অৰ্হতা, বৰ্তমান ৰিলেশ্যনশ্বিপত আছেনে নাই আদি সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি জানিব পাৰিব। তাৰ আগত আপোনালোকলৈ মাত্ৰ এটা সৰু অনুৰোধ, আপোনালোকে যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একদমেই নাপাহৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতৰ প্ৰকৃত নাম হৈছে পাৰ্থ হাজৰিকা। পাৰ্থ হাজৰিকাৰ জন্ম হৈছিল 1991 চনৰ 8 জুন তাৰিখে। পাৰ্থ হাজৰিকা বৰ্তমান যদিও গুৱাহাটীতে থাকে, তথাপি তেওঁৰ আচল ঘৰ হৈছে লখিমপুৰৰ নাৰায়ণপুৰত। তেওঁৰ মাতৃৰ নাম হৈছে মীনা হাজৰিকা আৰু পিতৃৰ নাম কমল হাজৰিকা। তেওঁৰ শিক্ষাগত অৰ্হতা হৈছে তেওঁ নাৰায়ণপুৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা HS পাছ কৰি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী শেষ কৰে। এইবাৰ ক'ব লৈছোঁ পাৰ্থ হাজৰিকাৰ পৰিয়ালৰ বিষয়ে। পাৰ্থ হাজৰিকাৰ পৰিয়ালত মুঠ সদস্যৰ সংখ্যা হৈছে বৰ্তমান 4 জন। তেওঁৰ মাতৃ আৰু তেওঁকে ধৰি 2জনী বায়েক আছে। এইবাৰ ক'ব লৈছোঁ পাৰ্থ হাজৰিকাৰ কৰ্মজীৱনৰ বিষয়ে। শৰাপাত ধাৰাবাহিকখনৰ আগত তেওঁ বিভিন্ন নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তাৰ ভিতৰত দূৰণিৰ নিৰলা বজা, কানান ইত্যাদি। এইবাৰ ক'বলৈ আহিছোঁ পাৰ্থ হাজৰিকাৰ ৰিলেশ্যনশ্বিপৰ বিষয়ে। তেওঁ বৰ্তমান ৰিলেশ্যনশ্বিপত আছে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল তেওঁৰ মূল বায়োগ্ৰাফী।